মানুহক জ্ঞান লাগে তেতিয়া মানুহে পইচা দিব আৰু যেতিয়া পইচাৰ প্ৰয়োজন হয় তেতিয়া মানুহে জ্ঞান দিব এতিয়া তহঁতক জ্ঞান দিব লাগে এতিয়া তহঁতক পইচা দিছে আৰু কেইদিনমান পইচা দিব জানা আৰু হায়েষ্ট 2 বছৰ বা 3 বছৰ পইচা দিব ইনকে ক'ৰবাত যাব ওলালে এতিয়া আমাক কোনো নেদেই নহয় আমাক কোনোবা দেই নেকি মোৰ আগত যি মাতি নি পেলাই আইতাই তোমাক পইচা দিলা মোক দিছি মোকতো দিয়া নাই আৰু কেইবছৰ ধৈৰ্য এতিয়া কোনোবা ফুৰিব আহিলে পইচা দিয়ে নহয় না হয় নহয় আৰু কেইদিনমান ধৈৰ্য ধৰ তাৰপিছত পইচা দিনকৈ মুখ মেলি চাই থাকিলেও জেপত হাজাৰ হাজাৰ লৈ ফুৰিলেও 1 টকা পইচা নেদে আৰু ডাঙৰ হোৱাৰ পিছত সেইকাৰণে কয় যেতিয়া মানুহক জ্ঞান লাগে তেতিয়া মানুহে পইচা দিব আৰু যেতিয়া পইচাৰ প্ৰয়োজন হয় তেতিয়া মানুহে জ্ঞান দিব এতিয়া তহঁতক জ্ঞান দিব লাগে এতিয়া তহঁতক পইচা দিছে গম পাইছা আৰু যেতিয়া আমাৰ সময় বয়স হ'ব তেতিয়া যায় পইচাৰ লগা হ'ব নহয় নে তেতিয়া মানুহে জ্ঞান দি ফুৰিব ফ্ৰীত এয়া হ'ল পৃথিৱীৰ উল্টা নিয়ম বাবু বাবু ডাঙৰ আইতাই পইচা দিছে ডাঙৰ আইতাই পইচা দিছে মাইনাবাক কিবা খাবা লাগি অঁ লাগি দেই 10 টকা দিছে 20 টকা দিছে বাবু লৌ সি পইচা ল'বা আহিছে কোথায় মাইনাবাক দি মাইনা পৰবো ইয়াত তাতে বা লেবেল সিং